মানসিক চাপ দূৰ কৰাৰ এই 7টা উপায়। মানসিক চাপ জীৱনৰ এক অনিবাৰ্য অংশ, কিন্তু আমি মানসিক চাপৰ সৈতে কেনেকৈ পৰিচালনা আৰু মোকাবিলা কৰোঁ, ইয়াৰ প্ৰভাৱ আমাৰ সামগ্ৰিক মংগলৰ ওপৰত পৰে। কিছুমান সুস্থ অভ্যাস মানি চলিলে মানসিক চাপৰ সৈতে ভালদৰে মোকাবিলা কৰাৰ ক্ষমতা বৃদ্ধি পাব পাৰে। চাপ দূৰ কৰাৰ উপায় জনোৱা হওক। 1 নম্বৰ, নিয়মিত ব্যায়াম। ব্যায়াম হৈছে এক শক্তিশালী মানসিক চাপ নিৰাময়কাৰী। ই এণ্ডৰফিন বৃদ্ধি কৰি আপোনাৰ মেজাজ উন্নত কৰিব পাৰে, লগতে উদ্বেগ আৰু হতাশা হ্ৰাস কৰাত সহায় কৰিব পাৰে। সপ্তাহৰ বেছিভাগ দিনতে কমেও 30 মিনিট ব্যায়াম কৰাৰ লক্ষ্য ৰাখক। 2 নম্বৰ, ধ্যান। আপোনাক শান্ত আৰু সুষম অৱস্থা লাভ কৰাত সহায় কৰে, যিয়ে আপোনাৰ আৱেগিক স্থিতিস্থাপকতা বৃদ্ধি কৰিব পাৰে। দিনটোত কেইমিনিটমান ধ্যান ধাৰণাত ব্যয় কৰিলে মানসিক চাপ নিয়ন্ত্ৰণত ফলপ্ৰসূ হ'ব পাৰে। 3 নম্বৰ, যথেষ্ট টোপনি। মানসিক চাপৰ পৰা মগজু আৰোগ্য লাভৰ বাবে টোপনি অতি প্ৰয়োজনীয়। বেছিভাগ প্ৰাপ্তবয়স্ক লোকে প্ৰতিনিশা 7 পৰা 9 ঘণ্টা টোপনিৰ প্ৰয়োজন হয়। নিয়মীয়াকৈ টোপনিৰ সময়সূচী বজাই ৰাখি জিৰণিৰ পৰিৱেশ সৃষ্টি কৰিলে মানসিক চাপৰ পৰা উপশম পোৱাটো সহজ হৈ পৰিব। 4 নম্বৰ, সুষম পুষ্টি। স্বাস্থ্যসন্মত খাদ্য খোৱাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় আৰু ৰক্তচাপ কম হয়, ফলত মানসিক চাপৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰাটো সহজ হৈ পৰে। খাদ্যত প্ৰচুৰ পৰিমাণে ফল-মূল, শাক-পাচলি, চৰ্বিহীন প্ৰটিন আৰু গোটা শস্য যোগ কৰক। মন আৰু শৰীৰ দুয়োটাই সুস্থ হৈ থাকিব। 5 নম্বৰ, গভীৰ উশাহ লোৱা। গভীৰ উশাহ নিশাৰ ব্যায়ামে আপোনাৰ মনক শান্ত কৰাত সহায় কৰিব আৰু উত্তেজনা হ্ৰাস কৰিব। পেটৰ উশাহ আৰু দ্ৰুত উশাহ নিশাহ আদি কৌশলে আপোনাক তীব্ৰ মানসিক চাপ পৰিচালনা কৰাত সহায় কৰিব পাৰে। 6 নম্বৰ, সামাজিক যোগাযোগ কৰি থাকক। শক্তিশালী সামাজিক নেটৱৰ্কে নিসংগতা আৰু মানসিক চাপ হ্ৰাস কৰে। পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে সময় কটাওক, যিয়ে আপোনাক নিশ্চিন্ত অনুভৱ কৰাত সহায় কৰিব। নতুন বন্ধুত্ব কৰিবলৈ আপোনাৰ আগ্ৰহৰ সৈতে মিল থকা মানুহ বিচাৰি উলিয়াওক। 7 নম্বৰ, সময়ৰ ব্যৱস্থাপনা। মানসিক চাপ দূৰ কৰাৰ ফলপ্ৰসূ সময় ব্যৱস্থাপনা অতি প্ৰয়োজনীয়। ইয়াৰ দ্বাৰা শিথিলতা আৰু জীৱন উপভোগ কৰিবলৈ সময় উলিয়াই মানসিক চাপ কমোৱাত সহায়ক হ'ব। কাৰ্যসমূহক অগ্ৰাধিকাৰ দিয়ক, সীমা নিৰ্ধাৰণ কৰক আৰু পদক্ষেপ অনুসৰি কামসমূহ কৰক। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিয়ক আৰু মোক ফ'ল' কৰক।